Hey guys, এইখন হ'ল ই পোষ্ট মেচিন তো মই অলৰেডি লগ ইন কৰি লৈছোঁ আৰু চাওক প্ৰত্যেকবাৰৰ নিচিনা এইবাৰো আমাৰ এই যে অনলাইন ৰিচিভ কৰিব লাগিব এয়া চাওক ট্ৰাক শ্বীটখন আহি গৈছে মই ৰিচিভ কৰিলে ৰিচিভ কৰিব পাৰোঁ কিন্তু মই ৰিচিভ নকৰোঁ কাৰণ হ'ল মোৰ যোৱা মাহত মোৰ 5 কেজি চাউল ষ্টকত থাকি গৈছে তো মই সেই চাউলখন মই বিলাম তো এয়া মাৰি দিলোঁ চেল তাৰপিছতে 1 নম্বৰ পৰা মাৰি মই সেই 5 কেজিখন যিখন ৰৈ গ'ল সেইখন ৰোল কৰিম কিন্তু ইয়াতে এটা কথা জানি ল'ব কিন্তু এই যোৱা মাহৰ চাউলখনহে 5 কেজিখন ৰোল হ'ব আৰু এই মাহৰ যিটো এলটমেণ্ট সেইটো কিন্তু যদি মানুহ কমপ্লিট নাহে তাহলে আকৌ ষ্টকটো বাচি থাকিব তো মই গোটেই চাউলখন ৰিচিভ কৰাৰ বাবে যোৱা মাহৰ 5 কেজি চাউলখন দি হেক কৰি দিম তাৰপিছত ট্ৰাক শ্বীটখন ৰিচিভ কৰি মই আকৌ চাউল দিবলৈ ষ্টাৰ্ট কৰিম তো চাই থাকক প্ৰচেছ তো এয়া আহিছে মই সিলেক্ট কৰি ললোঁ আৰু মই ফিংগাৰখন দিয়াও Please place finger on scanner. তো এয়া দি আছে ফিংগাৰখন capture successful চাও কি হয় Please wait. Authenticating fingerprint. তো চাওক হৈ গ'ল আমাৰ যেহেতু মই তুলিম সিলেক্ট NFC 12 তো এয়া হৈ গ'ল চাওক যেহেতু যোৱা মাহৰ সেইবাবে মোৰ ষ্টকত চাউল নাই আৰু যোৱা মাহৰ 5 কেজি আছে তো ইয়াত লিখিব লাগিব মোক 5 অনলি 0 আছে এয়া চাব ট্ৰিকখন এয়া চাব অনলি মই 5 কেজি তুলিব পাৰিম যোৱা মাহৰ এয়া তুলিম আৰু 10 কেজি চাউল থাকিব আৰু নতুন ট্ৰাক শ্বীটখন ৰিচিভ কৰাৰ লগে লগে মই সেই চাউলখন ৰিচিভ কৰিব পাৰিম তো আছিলে Receipt or bill amount is only. Select print for printout. 15 কেজি চাউল আছিল কিন্তু তুলিলো 5 কেজি আৰু 10 কেজি ষ্টকতে ৰৈ গ'ল Printing. Please wait. 5 কেজি চাউলখন উঠিল আৰু চাব ইয়াতে আৰু ইয়াৰ ট্ৰাক শ্বীটখন এতিয়াহে মই কৰিম কি কয় ৰিচিভ কৰিম এয়া চাওক এনেকৈ আপোনালোকে যদি যোৱা মাহৰো গোটেই চাউলখন দিব বিচাৰে তো ট্ৰাক শ্বীটখন ৰিচিভ না কৰি আকৌ সেই চাউলখন দি কিন্তু ইয়াতে কিন্তু মোৰ অলৰেডি 5 কেজি ঘাট খাব মানে এই যোৱা মাহৰ কমপ্লিট দিয়াৰ কাৰণে তো বুজিছে কথাষাৰ তো এই আছিল ভিডিঅ'টো